গুড মৰ্ণিং দোস্ত ডিজে ফেমিলি আছামৰ সৈতে স্বাগতম জনাইছোঁ আপোনালোকক তো আগকেইটাই মানে পূৰা ভাত খাবৰ কাৰণে পূৰা সাজু হৈ আছে ইয়াতে ৰখি আছে ভাত দিব বুলি কিন্তু মানুহ এতিয়াও উঠাই নাই চাওক মানুহ এতিয়া উঠাই নাই শুই আছে তো আৰু হাঁহকেইটাই মানে বালচাই আছে সিহঁতে মানে ভাত খাব পালে পুখুৰীত মানে দাউৰাবই আৰু ঠিক আছে আজি মানে একদম ঘৰখন বহুত চাফা কৰিলোঁ একদম মানে চাওক কিমান একদম জাবৰ চুলি তুলি মানে একদম বহুত কিবা কিনি থৈছিল তো মানে একদম আলনাৰ তলত চলি আছিল তাৰপিছত বাকচৰ তলত চলি আছিল চাঙৰ তলত চলি আছিল মানে এইবিলাক চব মানে চাফা টাফা কৰিলোঁ ঠিক আছে তো এইবিলাক চাফা টাফা কৰি একদম মানে চব পৰিষ্কাৰ কৰিলোঁ হা পৰিষ্কাৰ কৰি এইবিলাক মানে ইয়াত চব মানে চেপাই থেপাই মানে চব খালি চলিয়ে হৈ আছিল দেখিছা এইবিলাক মানে চলিয়ে ঠিকে আছে তাৰপিছত ইফালে দেখাই আছোঁ ইফালে ৰুমটো চাফা কৰিব বাকী আছে এই ৰুমটো চাফা কৰিব বাকী আছে ঠিক আছে কিন্তু বাকী এইবিলাক মানে বস্তু কি মানে পেলাই থয় মানে একদম মানে ক'ৰ বস্তু ক'ত থয় মানে হিচাপ নাই ঠিক আছে মানে এনেকুৱা পৰিস্থিতি মানে চাংখনটো আৰু মানে চাব নলগা মানে চাবই নালাগে ক'বই নালাগে মানে কি ক'ম আৰু ঠিক আছে এই মানুহজন কোন ঠিক আছে এই মানুহজন কোনে এনেকুৱা কৰে আমাৰ ঠিক আছে আৰু কোন মানুহজনে চাফা নকৰে সেই দেখাই আছোঁ মই আপোনালোকক দেখাই আছোঁ বন্ধুসকল মই কি কাম কৰোঁ কি কাম নকৰোঁ তো আপোনালোকক জনাই আছোঁ ঠিক আছে তো মই কেনেকৈ এই ঘৰখন বান্ধিছোঁ কেনেকৈ কি কৰিছোঁ তো আপোনালোকক দেখাই আছোঁ মোৰ মই কি কামেৰে মানে এই ঘৰখন বান্ধিছোঁ আপোনালোকক দেখাই আছোঁ ঠিক আছে আপোনালোকে চাই থাকক মই দেখাই আছোঁ তো গাইজ তো আপোনালোকক মোৰ শালখন দেখাইছোঁ মোৰ শালখন কি হয় ঠিক আছে তো আপোনালোকক দেখাইছোঁ এইখনেই হয় মোৰ শালখন ঠিক আছে এইখনেই মোৰ শালখন আৰু এই শালখনেৰে মই ঘৰখন চলাওঁ ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'বোৰ আৰু মানে গমেই পায় ভিডিঅ'বিলাক কি হ'ব গৈ আছে তো ঠিক আছে চাই থাকক ভিডিঅ'বোৰ আৰু কমেণ্ট কৰিব আপোনালোকে আৰু আমাৰ ৰাম আছে ভগৱান ৰাম জয় শ্ৰীৰাম একবাৰ কৈ দিব ঠিক আছে তো দোস্ত মানে অলপ কাম বাকী আছে তো কামখিনি কৰি লওঁ ঠিক আছে তো আপোনালোকক দেখাই আছোঁ কামখিনি মই কেনেকৈ কৰি আছোঁ চাই থাকক আৰু কামখিনি কৰিতো আছোঁ কিন্তু এনেক দেখাব নোৱাৰোঁ ঠিক আছে তো কেমেৰাটো ক'ত থ'ম ক'ত নথ'ম তো উপায় নাই আৰু মোবাইলটো অলপ চাৰ্জ নাই তো মোবাইলটো অলপ চাৰ্জ দিম ঠিক আছে তো আপোনালোকক মই এইবিলাক ঘৰ সাৰিম ঘৰবিলাক চাফা চুফা কৰিম সিয়ে কাম ঠিক আছে তাৰপিছত নেক্সটত আপোনালোকক বেলেগ ভিডিঅ' দেখাই আছোঁ মানে অলপ ভাল বেলেগ বস্তু দেখাব চেষ্টা কৰিম আপোনালোকক দেখাই আছোঁ ঠিক আছে বেলেগ বস্তু কি বস্তু আপোনালোকে চাই থাকিব ঠিক আছে আৰু আপোনালোকে চালেহে গম পাব কি বস্তু মানে অলপ বুজি পাব কি বস্তু হয় ঠিক আছে তো বন্ধুসকল এতিয়া মানে গা পা ধুই আহিলোঁ তো এতিয়া চলা কাপোৰ পিন্ধি মানে অলপ বজাৰত যাব লগা আছে বজাৰত যাম আৰু ইফালে কোন আছে অলপ তো চাওক তো এতিয়া মানে মই একদম মানে ৰেডি হৈ লওঁ ঠিক আছে ৰেডি হৈ লওঁ বৰ্তমান পিছত আপোনালোকক দেখাই আছোঁ তো দোস্ত এতিয়া মানে গা পা ধুই মানে একদম মানে অলপ ফূৰ্তি কৰিলোঁ ফূৰ্তি কৰি মানে অলপ মানে আৰু এতিয়া বজাৰলৈ যাম বৰ্তমান বজাৰলৈ যাই কিনে মানে অলপ বজাৰ থজাৰ কৰিম আৰু অলপ কাম আছে কাম কৰিব লগা বাকী আছে তো মানে আপোনালোকক দেখাই আছোঁ কি কাম কৰি আছোঁ ঠিক আছে তো বন্ধুসকল এতিয়া বজাৰলৈ যাম ঠিক আছে তো বজাৰলৈ যাই অলপ কি কৰোঁ কি নকৰোঁ মানে অলপ বজাৰ আনিব লগা আছে তো মিঠাতেল চেনি চাহপাত আনিব লগা আছে তো বজাৰলৈ যাম বৰ্তমান তো কি আনো কি নানো হে আপোনালোকে চাই থাকক ভিডিঅ'টো ঠিক আছে তো সকলোকে চাই থাকিব কি আনো কি নানো আৰু নেক্সটত আপোনালোকক এটা বস্তু দেখাব লগা আছে দেখাই আছোঁ কি বস্তু দেখাম বাৰু তো বজাৰৰ পৰা আহোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ঠিক আছে আৰু ইয়াক বঢ়িয়াকৈ একদম কিতাপখন বঢ়িয়াকৈ পঢ়াই দি ঠিক আছে একদম কি মুখাস্ত মানে যিবিলাক পাহৰিছে মানে গৰমৰ বন্ধত যিবিলাক মুখাস্ত কৰিছিল ওৰ আগত সেইবিলাক যিবিলাক পাহৰিছে ৰিপিট কৰি দিয়া ঠিক আছে ৰিপিট কৰিবি তো ৰিপিট কৰ মুখাস্ত আগৰ যিগিলা মুখাস্ত কৰিছিলা সেইবিলাক পাহৰি গৈছে না সেইবিলাক ৰিপিট কৰ তাৰপিছত আৰু বেলেগ নেক্সট পেজ কি মেডামে কি হোমৱৰ্ক দিছে সেইবিলাক কৰিবা ঠিক আছে হা কি কোৱা হা কি আনিব লাগিব ক কি খাবি সি ক আৰু কিতাপ পঢ়া কি খাবি হা তো ইয়াৰ মুখখন বন্ধ ঠিক আছে ইয়াৰ মানে বস্তু খাবৰ ইচ্ছা নাই গতিকে নানো তো এয়াই আৰু ঠিক আছে তো বজাৰলৈ যাওঁ তো এয়া আমি আৰম্ভ কৰোঁ বজাৰত তো এতিয়া মানে গাড়ীখন অলপ ভিজি আছে বৰষুণো দিল ঠিক আছে অলপমান বৰষুণ দিল তো গাড়ীখন অলপ ভিজি আছে তো এয়াই আৰু তো ষ্টাৰ্ট কৰি আছোঁ তো এতিয়া মই যাম আপোনালোকে চাই থাকক ঠিক আছে ডাইৰেক্ট বজাৰত লগ পাম
তো দোস্ত এতিয়া মানে ফাইনালি আহি পালোঁ, আহি মানে বাজাৰ থাজাৰ কৰি লৈ আহিলোঁ। তো আপোনালোকক দেখাই আছোঁ, ঠিক আছে। তো আপোনালোকক দেখাই আছোঁ। তো এয়া চাওক, ভল কাটিব একদম ৰেডি কৰি আছে, ভল ঢল কাটি। এয়া ভল লৈ আহিছোঁ, ভল, জালুক, তাৰপিছত মূলা পাত লৈ আহিছোঁ আৰু ইচিলা মাছ লৈ আহিছোঁ। 120 টকা পোৱা কৈছে, তো মই লৈ আহিছোঁ 100 টকা পোৱাকৈ লৈ আহিছোঁ। এইবিলাক পূৰা বাচিছে, এইবিলাক চাওক। তো আজি ভলেদি বনাম, স্পেচিয়েলকৈ ভলেদি বনাম, ঠিক আছে। এই ভলেদি খাম আজি, মানে ভলেদি খাব মানে বহুত টেষ্টি লাগে। তো আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাই, কেনেকৈ মানে কি কৰে, ঠিক আছে। তো আপোনালোকক একদম দেখাই আছোঁ ষ্টেপ বাই ষ্টেপ, চাই থাকক। আৰু আমাৰ মাছ বচা মানুহজনক দেখাই আছোঁ ভালকৈ, চাওক পূৰা মাছ তাছ বাচি আছে, পূৰা ৰেডি। আৰু আমাৰ লগতে তনুশ্ৰী কি কৰি আছে, ই মানে ম'ম' থম' আনি মানে ম'ম' থম' খাই মানে ঠেলাই ঠেলাই ঘুমাই ল'ল, কি সুন্দৰ বাছ। এ চাওক, কিতাপ কি লিখছা, একো লিখা নাই। মা 1 2 লিখি দিছে, 1 2 লিখে হা দেই, 1 2 স্পেলিং লিখ মা। বৰ্তমান বন্ধুসকল আমি চবে বহি আছোঁ, তো মানে ভাতৰ কাৰণে অপেক্ষা কৰি আছে। এয়া আমাৰ এদি এটা বান্ধৱী, এদি এটা আবু, তো আবু বান্ধৱী গোটাখানে বহি আছোঁ। তো চবে কি কবি ক। তো এতিয়া মানে ভাত ভাত খাবৰ কাৰণে মানে সাজু হৈ আছোঁ, ভাত বনাই আছে। তো আপোনালোকে চাই থাকক কি কি বনাই আছে। ইচিলা মাছ ভাজি আছে, এয়া ইচিলা মাছ, ইচিলা মাছ ভাজি আছে, বৰ বঢ়িয়াকৈ ভাজি আছে। তাৰপিছত এতিয়া ভাত হৈছে, ভাত হৈছে আৰু এতিয়া মানে ফলটো বনাব বাকী আছে। তো গতিকে আৰম্ভ কৰি আছোঁ, তো বনাই আছে। আৰু এতিয়া আমাৰ পিছফালে বহুত মানুহ আছে, আৰু এতিয়া মানুহ আছে। হাই হাই হাই। তো গতিকে চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকৰ এটা কথা ক'ম, ঠিক আছে, লাষ্টত এটা কথা ক'ম, ইম্পৰ্টেণ্ট কথা, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বন্ধুসকল এতিয়া মানে ভাত ঠাত খাই মানে একদম ৰেডি হ'লোঁ, ঠিক আছে। তো ভাত ঠাত খালোঁ, তো চবেই খাল ভাত। আৰু এতিয়া মই মানে তামোল এখন ল'ম, এতিয়া খাই দিম, ঠিক আছে। তো এতিয়া মানে খাই দিয়া মানে শুম বিচনাত আৰামছে, ফেন চেন চলাই দিছোঁ, ফেন আছে, ফেন চেন চলাই দি আৰু মানে একদম আজি বঢ়িয়াকৈ শুম, ঠিক আছে। তো আমাৰ ৰাখিয়ে ভাত খাল, তই ৰাখি ভাত খালি কিহেদি খালি, আটা কি গ'ল, ভাত খালোঁ বনাই। তো মানে এতিয়া আমি ভাত ঠাত খালোঁ মানে, আৰু আমাৰ ফাদাৰে মানে মাংস লৈ আহিছে। তো মাংস আনিব কৈছে, মানে আমিতো ইচিলা মাছেদি ভাত খালোঁৱে। তো গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ ৰাখিৰ বাবে। আৰু